নমস্কাৰ সকলোলৈকে কাতি বিহুৰ বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু টেঙাটো খাবই লাগিব, কাতি বিহুৰ বিশেষ বস্তু যিহেতু। আৰু আমি টেঙা পাৰি ল'লোঁ আৰু পানী ধুই কৰি লৈ পেলাই আমি দেখিছেনে জলকীয়া ধুনীয়াকৈ লাগি আছে। আৰু টেঙাকেইটা লৈ আমি পথাৰলৈ যাত্ৰা কৰিছোঁ, কাৰণ যিহেতু টেঙাকেইটা পথাৰত খোৱাৰ সোৱাদটো বহুতেই বেলেগ হয়। আৰু দেখিছেনে পথাৰৰ পৰিৱেশ ইমান ধুনীয়াকৈ পুখুৰীটো আছে, চাৰিওফালে সেউজীয়া পৰিৱেশৰ মাজত টেঙা খোৱাৰ সোৱাদেই বহুত বেলেগ হয়। আৰু এইফালে চুমচুম আহি পাই গ'লহি চৰিয়া হাত লৈ। আৰু লগতে দেখিছেনে পৰিস্মা মোৰ বেষ্টি হয়, তাই কলপাত কাটাত ব্যস্ত হৈ পৰিছে, একদম ধুনীয়াকৈ কলপাত কাটিছে। আৰু আমি দুইজনী কলপাতকেইখন লৈ পেলাই আহিছোঁ। আমি দুইজনী কলপাত লৈ আহিলোঁ আৰু এয়া কলপাত পৰিস্মা লৈ আহিছে। আমি দুজনী আহিছোঁ, কি কথা পাতি আছিলোঁ জানো, দুইজনী হাঁহি হাঁহি। আৰু এইফালে দেখিছেনে কাষতে পুখুৰীটো থকাৰ কাৰণে আমাৰ সুবিধাই হৈছে কলপাতখন ধুবৰ কাৰণে। আৰু তাই ধুবলৈ ব্যস্ত হৈ আছে আৰু মই কেমেৰা কৰি আছোঁ, দেই মই কেমেৰামেন হয়। আৰু এইফালে দেখিছেনে ৰবাব টেঙাৰ বাকলিটো মই বাৰু কাটিলোঁ, বাকীখিনি কাম সিহঁতে কৰিব। মই গুচাই দিছোঁ বাকলিটো। আৰু দেখিছেনে ইমান ধুনীয়া কালাৰ, ইমান ধুনীয়া ৰস দেখিছে, ইমান টেষ্টি হৈছে নহয় খাবলৈ সঁচাকৈ। আৰু টেঙা কাৰ কাৰ প্ৰিয় হয় ক'বচোন। আৰু সকলো ব্যস্ত হৈ পৰিছোঁ, দেখিছেনে সকলো টেঙা গছত ব্যস্ত হৈ পৰিছে। আৰু এইফালে জলকীয়া মোহাৰ কামটো হয়তো সকলোৱে ভাল নাপায়, ভয় কৰে। সেয়েহে আমাৰ ৰুমি আছে, ৰুমি একদম বিন্দাছ মজাকৈ জলকীয়া সানি দিলে, জলকীয়া নিমখ সানি দিলে। আৰু শেষত আমাৰ টেঙা ৰেডি। আৰু দেখিছে ইমান ধুনীয়া ৰস ওলাইছে, দেখি জিভা পানী পৰি গৈছে হয়নে আপোনালোকৰ। আৰু লৈ ল'লোঁ খাবৰ কাৰণে। আৰু কলপাতত খোৱাৰ টেঙাৰ জুতিয়ে বেলেগ হয়। আৰু পথাৰত সকলোৱে বহি ল'লোঁ আৰু মজাকৈ টেঙা খোৱা আৰম্ভ কৰি দিলোঁ। আৰু এইফালে খুৰাহঁতো আহিলে খাবৰ কাৰণে। আৰু দেখিছেনে আছেই অলপমান, আৰু শেষত খাই কৰি হ'ল। আৰু সকলোৱে কথা বতৰা পাতি কৰি ঘৰলৈ আহিছোঁ। বাই বাই।